2018 চনৰ ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নেকি? যদি আছে আপোনাৰ বাবে আজি সুখবৰ। 2018 চনৰ ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নেকি? আপুনি জানে নেকি? বা আপোনাৰ ঘৰৰ টকা সোমাইছে নেকি? 2018 চনৰ লিষ্টৰ যিখন ঘৰ দিয়া হৈছে বা যিখন লিষ্ট ইতিমধ্যে আৰম্ভ হৈছে টকা সোমোৱা, সেইখন লিষ্টৰ ঘৰৰ আপোনাৰ নাম আছে নেকি? সেই লিষ্টত আপোনাৰ নাম আছে নেকি? আপুনি জানে নেকি? আপুনি নিজৰ মোবাইলত নিজে চেক কৰিব পাৰিব, নিজে চাব পাৰিব আপোনাৰ ঘৰত নাম আছে নেকি, বা আপুনি কেতিয়া পাব ঘৰ, বা আপোনাৰ ঘৰৰ লগৰ কোনোবাই ঘৰ পাইছে, বা আপোনাৰ মনত প্ৰশ্ন উঠিছে মোৰ ঘৰখন কেতিয়া সোমাব। আপুনি নিজে নিজৰ মোবাইলত চাব পাৰিব আপোনাৰ ঘৰখনৰ লিষ্ট। আৰু আপোনাৰ হয়তো নিজে নোৱাৰিলে যিকোনো কম্পিউটাৰৰ দোকানত গ'লে আপোনাক দেখাই দিব বা আপোনাক উলিয়াই দিব আপোনাৰ নামটো, আৰু আপুনি জানিব পাৰিব আপোনাৰ ঘৰৰ লিষ্ট বা ঘৰৰ লিষ্টত নাম আছে নেকি, বা কেতিয়া সোমাব ঘৰ, আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি পাব। আৰু এই আৰু এটা গুৰুত্বপূৰ্ণ যে 2018 চনৰ ঘৰৰ টকা পাই বহুতে ফটো মাৰিবৰ কাৰণে আহি পইচা বা টকা খোজে। দালালি কাৰ্য এতিয়াও চলি আছে, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি বাৰে বাৰে কৈ থাকে যে দালালি কাৰ্য অসমত পৰা দালালি আঁতৰাই দিবলৈ, আৰু দালালি আঁতৰাবৰ কাৰণে 4টাকৈ হেল্পলাইন নাম্বাৰ ইতিমধ্যে মুকলি কৰিছে। আৰু যদি কোনোবাই আপোনাৰ পৰা টকা বিচাৰিছে, এটকাও বিচাৰিলে যদি ঘৰৰ নামত বিচাৰিছে, আপুনি হেল্পলাইন নাম্বাৰত যোগাযোগ কৰক। এবাৰ মাত্ৰ আপোনাৰ এটকাও নালাগে, আপোনাৰ ঘৰখন পাই যাব। কোনোবা সময়ত কোনোবাই আপোনাৰ ঘৰৰ লিষ্টত আপোনাৰ নাম দেখুৱাই ক'ব পাৰে যে মোক টকা দিয়ক, মই আপোনাৰ ঘৰখন অতি সোনকালে দি দিম বা সোনকালে সোমাই দিম টকা। এটকাও আপুনি নিদিব, কিয়নো সেইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছে যে যিজনে ঘোচ দিব তেওঁ যাব লাগিব জেলত, আৰু যিজনে ঘোচ খাব তেওঁ যাব লাগিব জেলত। সেই কথা সম্পূৰ্ণকৈ বাৰে বাৰে আমি কৈ আছোঁ যে যিসকলে ঘোচ দিব তেওঁ যাব লাগিব জেলত, আৰু যিজনে ল'ব সেইজনো যাব লাগিব জেলত। সেইকাৰণে আপুনি এটকাও নিদিব। আপোনাৰ ঘৰৰ নামত যদি কোনোবাক এটকা দিয়ে তেন্তে আপুনি যোগাযোগ কৰক। হেল্পলাইন নাম্বাৰ ইতিমধ্যে মুকলি কৰিছে, আৰু হেল্পলাইন নাম্বাৰত যোগাযোগ কৰক। এবাৰ হ'লেও আপুনি যোগাযোগ কৰক। 2011 চনৰ ঘৰৰ লিষ্টত যি বাজেট আছিল 1,30,000 টকা, আৰু 1,30,000 টকাৰ লগতে জব কাৰ্ডৰ আৰু আছিল 20,000 টকা, মুঠতে 1.5 লাখ টকা আপোনাৰ ঘৰত দিয়া হৈছিল। কিন্তু যিখন 2018 চনৰ ঘৰৰ লিষ্ট, আপুনি জানে নেকি কিমান টকা আপুনি পাব বা কিমান টকা বাজেট কৰা হৈছে? কিয়নো সেই সময়ৰ মূল্য আৰু এতিয়াৰ বস্তুৰ মূল্য বহুতো বৃদ্ধি পাইছে, সেইকাৰণে বাজেটো বৃদ্ধি কৰা হৈছে। আৰু এই 2018 চনৰ যি বাজেট কৰা হৈছে, বাজেটটো হ'ল 2,70,000 টকা বাজেট কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া কৈছে। আৰু আটকধুনীয়া আপুনি 2,70,000 টকাৰে এখন আটকধুনীয়া চৰকাৰী ঘৰ আপুনি বনাবলৈ সক্ষম হ'ব পাৰিব, যদি আপুনি কোনো দলালক এটকাও নিদিয়ে। আৰু দলালক দিলে আপোনাৰ ঘৰখন হয়তো পূৰা হ'ব পাৰে, নহ'লে নহ'বও পাৰে। আৰু দালালক যদি আপুনি টকা দিয়ে তেন্তে হয়তো আপুনি যাব লাগিব জেলত, আৰু দালালক লৈও যাব লাগিব জেলত। সেইকাৰণে আপোনাৰ আটকধুনীয়া ঘৰখন আপুনি এটকাও কাকো নিদিব, আপুনি ঠিক সময়তে আপোনাৰ আটকধুনীয়া ঘৰখন পাব। আৰু আপোনাৰ ঘৰখন আপুনি নিজৰ ইচ্ছামতে বনাব, চৰকাৰী নিয়মবোৰ মানি চলিব। আৰু আপুনি কোনটো ৱেবছাইটত গৈ চাব আপোনাৰ ঘৰখন? pmayg.nic.in যিটো ৱেবছাইট হয়, এইটো চৰকাৰী গভমেণ্টৰ ৱেবছাইট হয়। এইটোত গৈ আপুনি আপোনাৰ ঘৰৰ লিষ্টখন চাব পাৰিব। আৰু যদি আপুনি আপোনাৰ ঘৰৰ লিষ্টত নাম পাইছে, তেনেহ'লে যদি কেতিয়াবা কৰ্তন যায় বা কাঠি লোৱা হয়, তেন্তে আপুনি চাব পাৰিব আপোনাৰ ঘৰৰ লিষ্টখন ঘৰখন আপোনাৰ কাৰ নামত ট্ৰেন্সফাৰ কৰা হৈছে। আপুনি সম্পূৰ্ণ ডিটেইলছ পাই যাব। সেই কম্পিউটাৰৰ দোকানত গ'লে আপুনি সম্পূৰ্ণ ডিটেইলছ পাই যাব, নহ'লে আপুনি আপোনাৰ নিজৰ মোবাইলত চাব পাৰিব। কিন্তু 2018 চনৰ আৰু এটা নতুন নিয়ম কৰিছে যে হিন্দু মহিলাসকলে ঘৰখন আগত পাব, আৰু হিন্দু মহিলাসকলে ঘৰৰ টকা আগত সোমাব তেখেতৰ। আপুনি এইটো ভাবি আছে যে আমাৰ ঘৰ কিয় পিছত সোমাব বা সোমাবনে নাই, সেইটো আপোনাৰ মনত প্ৰশ্ন আহিছে যে হিন্দু মহিলাসকলৰ ঘৰৰ টকা ইতিমধ্যে সোমাইছে, আমাৰ কিয় সোমোৱা নাই? আপোনাৰ সোমাব 2 এদিন। আপুনি ভাত চাওক, আপোনাৰ সোমাব টকা। আপুনি দেৰি নহয়, অতি শীঘ্ৰে সোমাব আহি টকা, আৰু আপুনি ঘৰখন বনাব পাৰিব, আটকধুনীয়া ঘৰ বনাব পাৰিব। আৰু এই ইনফৰমেশ্যন আমি দিয়াৰ কাৰণে আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো আমাৰ অসমত বৰ্তমানেও দেখা যায় যে দালালি কাৰ্য চলি আছে, আৰু বিভিন্ন দালালসকলে বিভিন্ন টকাৰ নামত বিভিন্ন সময়ত গৰীব দুখীয়াসকলক নিৰ্যাতন কৰে আৰু বহুতো টকা লোৱাৰ চেষ্টা কৰে। কিন্তু এটকাও নিদিব আপোনালোকে। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু ৰাইজসকল আপোনালোকে সজাগ হৈ যাওক যে টকা নালাগে, ঘৰৰ ফটো এটা মাৰিবলৈ আহোঁতে তেল খৰচ কাকো দিব নালাগে। আপোনাৰ ঘৰৰ ফটো ঠিক সময়তে আহি নিব তেখেতসকলে। যদি তেখেতসকলে ফটো মাৰি আহি নিনিয়ে, তেনেহ'লে আপুনি হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব, বা তেখেতসকলে নিবই লাগিব, নহ'লে তেখেতসকলৰ ওপৰত প্ৰেছাৰ আহি যাব।
তেখেতসকলে চৰকাৰী বেতন চৰকাৰী মাহেকী টকা পাই আছে তেখেতসকলত আপুনি এটকাও দিব নালাগে তেখেতসকলৰ এইটো ডিউটি এইটো তেখেতসকলৰ কৰ্ম আৰু তেখেতসকলে এইটো ফটো মাৰি আহি নিব আপোনাৰ চিন্তা লোৱাৰ একো নাই আপোনাৰ ঠিক সময়তেই ঘৰৰ পইচা সোমাব টকা সোমাব আৰু আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু দুই এজনকো জনাই দিয়ক যে এনেকুৱা ঘৰখন আহিব আৰু কিমান বাজেটত আহিব বহুতৰ মনত বিভিন্ন প্ৰশ্ন আহিছে আৰু আমি বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছোঁ আৰু আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ